নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি মই গৈ আছোঁ বৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনলৈ আৰু তাতে মোক নৃত্য প্ৰতিযোগিতাৰ জাজ হিচাপে মাতিছে। তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি সেই কাৰ্যসূচী ভাগত সেইটোৱে তোমালোকৰ কাৰণে বহুত ডাঙৰ কথা, আমাৰ কাৰণে ডাঙৰ কথা, আমাৰ নৱপ্ৰজন্মৰ কাৰণে ডাঙৰ কথা, আমাৰ ভৱিষ্যতৰ কাৰণে ডাঙৰ কথা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে আমাৰ উত্তীৰ্ণ হোৱা আৰু অৱতীৰ্ণ হোৱা এইটো থাকিবই, কিন্তু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোহে আমাৰ কাৰণে সৌভাগ্যৰ বিষয়। গতিকে তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সমূহ উদ্যোক্তা মণ্ডলী এনেদৰে কণ কণ শিশুসকলক, উঠি অহা নৱপ্ৰজন্মক এখন মঞ্চ দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।